আমাৰ বিটিআৰ চৰকাৰৰ আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পৰা আমাৰ 2023-24 চনৰ যোনটো SOPD আৰু যিহেতু আমাৰ ইয়াত অলৰেডি পিক মিছনটো লঞ্চ হৈছে বা পিক মিছনৰ কাম খুব তীব্ৰ গতিত চলি আছে। নৱেম্বৰৰ লাষ্ট ফালে নহ'লে ডিচেম্বৰৰ মাহত বহুখিনি আমাৰ বেনিফিচিয়াৰী 5,000-ৰো এবভ আমাৰ পিক মিছনৰ বেনিফিচিয়াৰীবিলাকক গাহৰি দিয়াৰ আগতে আমাৰ যিহেতু আমি জানো যে গাহৰিটো নাজানিলে বহু সময়ত মানুহে তাক উদ্ধাৰ কৰিব নোৱাৰে। কেতিয়াবা সৰু সুৰা বেমাৰ হয়, কেতিয়াবা কিমান খুৱাব লাগে এইবিলাকৰ বহুত মানুহে নাজানে। তাৰ কাৰণে আমাৰ যিহেতু নাইডাৰলেণ্ডৰ কি আছিলে এইটো মাৰ্টিন ষ্টেনাৰ ডাঙৰীয়া এটা ডাঙৰ এটা তাত ফিক ফাৰ্ম আছে। তেখেতৰ লগত আমাৰ এটা MOA চাইন হৈছে আৰু তেখেতে এতিয়া আমাৰ অফিচাৰ আৰু আমাৰ VFA যি লোৱাৰ লেভেলৰ যিবিলাক অফিচাৰ আছে তেখেতসকলক ট্ৰেইনিং দিয়াৰ লগতে পাব্লিকৰ লগতো যিবিলাকে গাহৰি পালন কৰিব পিক মিছনত তেখেতসকলকো ট্ৰেইনিং দিয়াৰ কাম চলি আছে মছলপুৰত। আজিতো আমি ইয়াতে মছলপুৰ সমষ্টি হিচাপে এই ট্ৰেইনিংটো আমি ইয়াতে আয়োজন কৰিছোঁ আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্টত এইটো ডিষ্ট্ৰিক্ট ৱাইজত প্ৰত্যেকটা আমাৰ দিন ফিক্স কৰা আছে। তেনেধৰণৰে আমাৰ প্ৰথমতে ট্ৰেইনিঙৰ কামটো হ'ব আৰু এই ট্ৰেইনিঙৰ দ্বাৰা আমি পিক মিছনটো ছাকচেছ হ'ব বুলি আশা কৰিছোঁ। সন্মানীয় আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতু এই বছৰতে 5,000-ৰো অধিক মানুহক বেনিফিট দিবলৈ দিছে, আমি আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টে তীব্ৰ গতিৰে এই কামটো কৰি আছোঁ। আচলতে মই যোৱাকালিও কৈছোঁ, তেখেতসকলে এটা থিয়েটাৰৰ এটা কোম্পানী হয়। তেখেতসকলৰ থিয়েটাৰৰ মালিকটোতো হাগ্ৰামা মহিলাৰীয়ে হয় আৰু যি দেখা পাইছোঁ তেখেতসকলৰ এতিয়া তেনেকুৱা এটা পৰিৱেশ নাই যাক সমাজে তেখেতসকলক আদৰি ল'ব। এইকাৰণে যিকেইটা BPFৰ কেইটামান মানুহ য'ত লটকি আছিলে সেই মানুহবিলাকক লৈ পেলাই ক'ৰবাত আমি দেখা পাইছোঁ জইনিং কাৰ্যসূচী বা তেনেধৰণৰ ভাষাবিলাক কৈ আছে। মই আগৰ পৰাই কৈ আহিছোঁ যে অহা লোকসভা ইলেকশ্যনত এইবাৰ BPFে প্ৰাৰ্থী দিব নোৱাৰে বা নিদিয়ে আৰু তেখেতসকলে অলৰেডি এটা জাগাত কথা কোৱা হৈছে যে তেখেতসকলে UPPLক সমৰ্থন কৰিব আৰু এইটো হ'বলৈ গৈ আছে আৰু এইটো ভাল কথা। এতিয়া দুখ লগা কথাটো হ'ল হাগ্ৰামা মহিলাৰীয়ে নিজৰ মানুহবিলাকক এনেকুৱাকৈ ঠগাই পেলাই নিজৰ মানুহবিলাকক টাইম ৱেষ্ট কৰাইছে, নিজৰ মানুহবিলাকক মিছা কথা কৈ পেলাই ৰাজনীতি কৰি আছে, য'ত নেকি তেখেতসকলৰ ৰাজনীতিকটো আগত তেনেকুৱা এটা পৰিৱেশ একোৱেই নাই। এইটোৱে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিকেইটা লটকি থকা BPFৰ লিডাৰ আছে তেখেতসকলে যেন UPPLৰ নাহে আৰু তেখেতে মিছা কথা কৈ পেলাই এটা বাৰ্গেনিং এটা মাৰ্কেটিং লেভেলত তেখেতে সেইটো নি আছে। মই এইটোৱে ক'লোঁ, তেখেতসকলৰ আগত তেনেকুৱা একো পৰিকল্পনা নাই। দুটা ছিটতো তেখেতসকলে নেখেলে। কোকৰাঝাৰত UPPLক সমৰ্থন কৰিব, ওদালগুৰিত BJPৰ সমৰ্থন কৰিব। ইয়াতে সকলো কথাবিলাক জল পট হৈ আহে। দুৰ্গা দাস বড়োতো এনেকুৱা এটা ব্যক্তি যি ব্যক্তিয়ে আচলতে আমি কি বুলি ক'ম, তেখেতে বড়ো লিখে আনফালে দাসো লিখে। মই বহুতবাৰ কৈছোঁ তেখেতে যদি বড়ো সমাজৰ কাৰণে আৰু তেখেতে যদি বড়ো লিখে তেখেতে নিজৰ বড়ো ভাষাটো কিয় নাজানে? আৰু যি ব্যক্তিহৰ বড়ো ভাষা নিজৰে জন্ম ভাষাটো নাজানে তাৰ অস্তিত্বতা তাৰ মানৱীয়তাটো কিমান গধুৰ হ'ব পাৰে সেই কথাটো সকলো মানুহে জানে। তেওঁ যি কথা কৈছে যে ট্ৰেক্টৰত BJPৰ পেট্ৰল লৈ পেলাই তেখেতে কৈছে, সেইটো কি মিছা কথা হ'ব পাৰে? আজিৰ দিনত BJP আৰু UPPLৰ এনেকুৱা এটা সম্বন্ধ আৰু সেইটো কথা ট্ৰেক্টৰত ডিজেল লাগিব, ট্ৰেক্টৰ কোম্পানীটো বেলেগ, ডিজেল কোম্পানীটো বেলেগ। আজিৰ দিনত এইটোৱে ভাল কথা যে আমাক BJPয়ে ভাল পাই পেলাই আমাক যিমান লাগে টেংকি ফুল কৰি তেখেতসকলে আমাক তেল দি আছে আৰু ভৱিষ্যতেও যেতিয়ালৈ ট্ৰেক্টৰ থাকিব তেতিয়ালৈ আমাক ডিজেলটো BJPয়ে দি থাকিব। সেই ক্ষেত্ৰত মই প্ৰথমতে ৰাজকুমাৰ ব্ৰহ্ম ডাঙৰীয়াই যি কথা কৈছে মই বিশেষ কৰি শুনা নাই, তথাপিও ৰাজকুমাৰ ব্ৰহ্ম ডাঙৰীয়াৰ বিষয়ে আমি শুনিছিলোঁ যে তেখেতে এইবাৰ BJPৰ পৰা কোকৰাঝাৰ সমষ্টিত লোকসভাৰ কেণ্ডিডেট বিচাৰিছিলে আৰু সেইটো লৈ পেলাই BJPৰ শীৰ্ষ নেতাই যিহেতু আমাক লোকসভা ছিটটো কোকৰাঝাৰ আমাক এৰি দিছে, গতিকে তেখেতে বহুত এটা মনৰ এটা আঘাত তেখেতৰ পাইছে।
কাৰণ তেখেতে বিজেপিটো এসময়ত ষ্টাৰ্ট কৰিছিলে হয়, কিন্তু আমি আগৰ পৰাই কৈছোঁ যে বিজেপি বা ইউ পি পিলৰ স্বচ্ছ মানুহৰ মনৰ মানুহে ইয়াত থাকিব পাৰে। ভেজাল মন লৈ পেলাই আৰু লোভ লালচা লৈ পেলাই বা টকাৰ মানে লালচ লৈ পেলাই এই দলবিলাকৰ কোনো স্থান নাই। আনফালেদি সন্মানীয় বিশ্বজিৎ দৈমাৰীয়ে যদি BTRৰ যদি CM হ'ব খুজিছে বা তেনে ইচ্ছা লৈ পেলাই যদি কাম কৰি আছে, সেইটো সকলো মানুহৰ কাৰণে মনৰ পালি থোৱা যি ইচ্ছা, সেইটো কোনো ডাঙৰ কথা নহয়। তেখেতেও ভাবিব পাৰে কোনোবা MCLA এজনে EM হোৱাৰ সপোন ভাবে, কোনোবা EM CM হ'বলৈ ভাবে। মানুহ সমাজে আৰু মানুহ হিচাপে এইখিনি পাৱাৰ সকলোৰে আছে, ইয়াত কোনো এটা বেয়া তেখেতৰ কোনো ভাৱ নাই। মই সেইখিনি ক'ব পাৰোঁ। Well, it's my first time over here, so everything is new for me. But I was especially surprised by the motivation of pig farmers to become a better pig farmer, and I was also surprised by the Boderland Pig Mission initiative, because it offers a great opportunity for pig farmers to become a better farmer. I have to know what it. Like I said, you are, from my point of view, at a starting point, which offers great opportunities, because if you opt for the right direction, meaning that you're really looking for sustainable pig production, for you it's a choice of making a direction. You don't need to change things, but you can grow towards the right goal. Pig farms in the borderland or within the mission. I think it's very important that farmers realize that they are in control of their own situation. That means that if they are able to keep their animals healthy, that they can do a much better job in pig farming and also make money out of it. And one of the main things I think they should do is to create this clean area and dirty area around the farm, meaning that where the pigs live is a clean area, and that they really try to prevent from new infections from coming in. That is, I think, one of the main things to do. The other things to do is that to think of how you are starting to measure things and record data, and by doing that, by recording data, you can also calculate your cost of production. And if you know your cost of production, you also know if you are making a profit, yes or no. And there's yet another thing that I forgot to say, and that's also of crucial importance. Currently there is an infrastructure of veterinary officers and veterinary field assistants, and I think it's really important that that network is used also to have an early warning of any diseases that are running around, because if you can detect diseases in an early stage, you are much more capable of controlling it, and before it gets out of control, then everybody is hurt.